Hello guys, good morning and welcome back to my YouTube channel. স্বাগতম জনাইছো সকলোকে নতুন এটা ভিডিঅ'লৈ আৰু সকলোৱে জানে আজি লক্ষী পূজা তো শ্ৰী লক্ষী পূজা আজি ৰাতি উদযাপন কৰা হ'ব সকলোৱে তো আমি দিনতে ভিডিঅ'টো আৰম্ভ কৰি আছো তো দিনত ভিডিঅ'টো আৰম্ভ কৰিছো মানে এইলে তুলসী পুলি ৰুবৰ কাৰণে প্ৰস্তুতি চলাই আছো ইয়াত আৰু মই লাইকে ভিডিঅ'টো ষ্টাৰ্ট কৰি আছো এইবিলাক মোৰ ফচয় আৰু এইলে চুনু পোৱালি ইয়াত ৰুবৰ কাৰণে পুৰা ঢিপটো বনাই আছে কেইটা পোৱালিকেইটাই এইটো গোটেইকেইটা পোৱালিকেইটা পুৰা প্ৰস্তুত কৰি আছে ঢিপটো তাৰপিছত এইফালে আছে তুলসী পুলিটো আমাৰ এইটো তাতে থৈ দিছোঁ এইফালে পোৱালিকেইটা আৰু ইয়াতে আমি মাজতে ঢিপটোত মাজতে ঘাট এটা খান্দি লৈছোঁ তো ইয়াতে তুলসী পুলিটো ৰুব লাগিব আমি ঢিপটো পুৰা প্ৰস্তুত হৈ গ'ল তৈয়াৰ হৈ গ'ল ঢিপটো আৰু ৰাতিকৈ আৰু ভাল হ'ব এতিয়া মানে আমি চিম্পুলকৈ কৰি আছোঁ তো এতিয়া তুলসী পুলিটো আনি লওঁ এইটো আমাৰ তুলসী পুলিটো ইমান ডাঙৰ নহয় বম সৰু পুল তো আহি গ'ল আমাৰ তুলসী পুলিটো আহি গ'ল তো এতিয়া লগাই দিম ইয়াতে অঁ এইটো এইটো পুলি দে ধুনীয়াকৈ তাৰপিছত ইয়াৰ পিছত আমাৰ তুলসী পুলি ৰুই হ'ব তাৰপিছত লাগিব আমাৰ বাঁহডাল তো আমাৰ বাঁহ এইফালে পাছফালে এইফালে দেখিছেনে এইফালে বাগছ তাৰপৰা এই বাগছবোৰ মানে মই ৰুইছিলোঁ তাৰপৰা এটা বাঁহডাল কাটিম আমি সৰুকৈ তাৰপিছত এই গেটখনতে ইয়াতে লগাম আমি চাকি লগাবৰ কাৰণে ইয়াতে বাঁহডাল লগাম ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এতিয়া আহিব লগা ভিডিঅ'টো নটিফিকেশ্যন আগতীয়াকৈ পাই থাকিব আৰু চাই লওক তুলসী পুলিটো ৰুই পূৰা সম্পূৰ্ণ ক্লিয়াৰ হৈ গ'ল এতিয়া আমি গৈছোঁ বাঁহডাল কাটিবৰ কাৰণে পোৱালিকেইটা কাটি আছে বাঁহডাল কিন্তু ইয়াৰ দ্বাৰাই নহ'ব বাঁহডাল কটা মই কাটিম বাঁহডাল সেইটো দে তো মানুহটো নাথা দেই অকল কাটাটো গাঁৱত আছে So guys, ya আমাৰ দাদাই কাটি আছে আৰু মানে বাঁহডাল কাটি হৈ গ'ল আমাৰ বাঁহডাল কাটি লৈ আহিলোঁ আৰু মানে বাঁহডাল ইমান দীঘলকৈ নালাগে তো বহুত দীঘল বাঁহডাল সেইকাৰণে আমি আধাতে কাটি দিম তো চাকি চলাব ইয়াতে আধাই লাগে বাঁহ তো বাঁহডাল কাটি লৈছোঁ তো গাইছ এইখিনি চুচি আছে তো মানে মানুহটো কেছটো কি হ'ল বেলেগে মানে চাকি জ্বলাই কলগছ লগাই চাকি জ্বলায় কিন্তু আমাৰ কলগছ নাই সেইকাৰণে বাঁহডালতে কাম চলাব লাগিব সেইকাৰণে বাঁহডাল ইয়াত ঘাৰি লৈ চাকি জ্বলাওঁ আমি বাঁহডালতে কলগছ নাই কাৰণে শ্বৰ্ট ফৰ্ম কৰি আছোঁ নতুন ষ্টাইল লগাই ৰেডি কৰি দিলোঁ গোটেইখিনি এইবিলাক ফুল লগাই আছোঁ মানে দিনতে এনেকুৱা ধুনীয়া লাগিছে ৰাতি হ'লে কেনেকুৱা লাগিব আৰু ৰাতি মানে হ'ব কাৰণে বহুত দেৰি আছে এতিয়াও আৰু আহি গ'ল বৰষুণ এইফালে চাই লওক বৰষুণটো দেখি পাইছে না নাজানো কিন্তু বৰষুণ আহি গ'ল পুৰা তাৰপিছত ৰাতি হ'বৰ কাৰণে এতিয়াও বহুত টাইম বাকী আছে সেইকাৰণে ৰাতিৰ কাৰণে অপেক্ষা কৰি থাকক ৰাতিটো পুৰা ফাটা ফুটি হ'ব তো দিনতে ইমান ধুনীয়া লাগিছে এইবিলাক ৰাতিটো ইয়াত চাকি তাকি জ্বলাই দিলে আৰু চাকি তাকি জ্বলালে কেনেকুৱা ধামাকা লাগিব তো ভিডিঅ'টো কোনো স্কিপ নকৰিব সম্পূৰ্ণ শেষলৈকে চাব একদম মানে ৰাতি জাকা চাব পাৰিছোঁ তো ভিডিঅ'টো চাই থাকক একদম ৰাতি লগ পাই আছোঁ সকলোকে গাইছ হৈ গ'ল ৰাতি আৰু আমি এতিয়া চাই লওঁ এইখিনি পূজাৰ বস্তু পূৰা প্ৰস্তুত কৰি আছোঁ চাকি জ্বলাবৰ কাৰণে আৰু এইফালে আছে চানা তাৰপিছত আমি এইখিনি আগত প্ৰস্তুত কৰি লওঁ তাৰপিছত আমি য'ত তাত খুঁটিটো বনাইছিলোঁ আৰু আমাৰ চাকি হৈ গ'ল ৰেডি এইফালে চানা ৰেডি তাৰপিছত এইফালে আপেলখিনি অলপ ধুবৰ কাৰণে দিছোঁ তাৰপিছত এইফালে ফচয় হাই কৈ দে এই আজি কি পাতিছোঁ লক্ষী পূজা আজি কি পাতিছোঁ আমি লক্ষী পূজা এইখিনি নাখাবি আকৌ তো এইখিনি পটাপট আমি তাত লগাই লওঁগৈ তাৰপিছত জ্বলাই দেখাইছোঁ তাৰপিছত তুলসী তলতো পূজা কৰিব আছে কিন্তু আগতীয়াকৈ তুলসী তলত আমি চাকি তাকি জ্বলাই থৈ দিছোঁ তাৰপিছত ইয়াতো ষ্টেণ্ডতো জ্বলাই থৈছোঁ চাকি তাৰপিছত আমি এতিয়া এইখিনি জ্বলামগৈ মাটি চাকিখিনি জ্বলামগৈ তাত কিন্তু মম জ্বলাই থৈছোঁ আৰু এইফালে আপেল আহি গ'ল আপেলখিনি ধুনীয়াকৈ কাটি লওঁ চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে কোনো ভিডিঅ'টো স্কিপ নকৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু আমি আহি গ'ল তুলসী তলত ইয়াত এতিয়া চাকি তাকি আগবঢ়াই লৈছোঁ তাৰপিছত এতিয়া তেল চেল ঢালি ধুনীয়াকৈ চাকিটো জ্বলাই ল'ম তাৰপিছত আমি জ্বলাম ইয়াত চাকি জ্বলাম ইয়াত খালি কিন্তু মম জ্বলাই তাৰপিছত ইয়াত মম জ্বলাই কিন্তু
গাইছে লৈ মিলি গেল আৱাসি গদি ধান লৈ মিলি গেল এই কুকুৰ গাইছে সেই পুৰা গালখন কৰি আমাৰ হা 2 টকা খাবলৈ চাই হে জ্বলা বাকি তো গাইস জ্বলিলে তোকে জ্বলা নাই বাইনে কপাল আইতা জ্বলিলে গাইস এতিয়া আসল পূজাটো আৰম্ভ হ'ব চাই থাকক আপোনালোকে ভিডিওটো স্কিম আৰু ইফালে চাকিটিকে জ্বলাই হৈ গ'ল সম্পূৰ্ণ আৰু এতিয়া আমি জ্বলাম ইয়াত জ্বলাম তেতিয়া দেখাই একদম দিপিলু ওই কি ও মা আহিলে এতিয়া জ্বলাই আছে Oh guys, jalai mana? Oh guys, belum lihat. Kalian udah baru, kebenar jaga Hemen jalu dikhi ne pae e pohor ke datu dikhi ne pabo so guys ija ma sana khai asu চানা খালি sana khai pet phula boi dai doribo ase no loko boi sana ka ase no ha বন্ধ কৰি দিম দে দাদা পাই খেয়ে লগালে হ'ব কিন্তু মোক 10 টকা ক'বা আৰু আমাৰ আজি লক্ষী পূজা ইমানেই মানে মই আৰু ভাবিছিলোঁ ভিডিঅ' চিডিঅ' ভালকৈ কৰিম বুলি কিন্তু ঘৰত মানুহ আহি গ'ল পূজা খাবৰ কাৰণে সেইকাৰণে বেছি ভইচ চইচ দি মানে ভিডিঅ' চিডিঅ' কৰিব নোৱাৰিলোঁ চব সময়ত আৰু পোৱালিটোকে ভিডিঅ' কৰিব দি থাকিলোঁ কেনেকৈ কৰিলে নাজানো কিমানখিনি কি হ'ল আৰু এইফালে এটা বসুমতাৰী আছে যে আমহত পূজা অকণমান আহিছে হাই কৈ দে বসুমতাৰী হাই কি কৰিব লাগে ভিডিঅ'টো কৈ দে হে ভিডিঅ'টো চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিব অঁ আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া আহিব লগা ভিডিঅ' নটিফিকেশ্যন আগতীয়াকৈ পাই থাকিব আৰু মানে কি হ'ল সেইটো আৰু ইমানখিনি মানে যিমানখিনি পাৰিলোঁ মানে প্ৰতি বছৰে যিহেতু লক্ষী পূজা আমি পালন কৰোঁ মানে প্ৰতি বছৰে পাতোঁ সেইকাৰণে মানে এইবছৰো যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আৰু জানেই বৰষুণৰ বতৰ মানে ইমান এটা ভাল নহয় মানুহ চানুহ ইমান নাই অহা পূজা খাবৰ কাৰণে বৰষুণৰ বতৰৰ কাৰণে মানে মানুহ একদম ঘৰতে সোমাইছেতো ওলাই ফুৰিব নাই পৰা তাৰ কাৰণে যিমানখিনি পাৰিছে আহিছে আৰু গাঁৱৰ মানুহ কিন্তু এতিয়া টাইম হৈ গ'ল 5:57 তাৰপিছত আৰু অলপ টাইম বাট চাই লওঁ তাৰপিছত যদি নাহে আৰু কি হ'ব উপায় নাই তো ইমানে আৰু ভিডিঅ' যদি ভালকৈ এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ চাই আছে আৰু কমজুচি নহ'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে আপোনাৰ একো নাযায় তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তেতিয়া আহিবলগা ভিডিঅ' নটিফিকেশ্যন আগতীয়াকৈ পাই থাকিব আৰু নতুন নতুন ভিডিঅ' মানে ভাল ভাল ভিডিঅ' আহি থাকিব তো সকলোৱে ছাপোৰ্ট কৰক আৰু দে আৰু तो आज वीडियो इमाने तो लोग पाम नतुन वीडियो मिलते हैं नेक्स्ट वीडियो में तो चलिए टाटा बाय बाय।